পুৱা শুই উঠিয়েই আপুনি বাৰু কি কৰে? চকু মেলিয়েই আপুনি কি কৰে বাৰু? নিশ্চয় গাৰুৰ কাষত থকা মোবাইল ফোনটো লয় আৰু মোবাইল ফোনটো স্ক্ৰল কৰিবলৈ আৰম্ভ কৰে। আজি আমি আপোনাক ক'ম পুৱা শুই উঠি আপুনি কি কৰিব। পুৱা শুই উঠি কি কৰিলে কেতিয়াও আপোনাৰ ঘৰত দৰিদ্ৰতাই দেখা নিদিয়ে। পুৱা শুই উঠি আপুনি কি কৰিলে আপুনি অগাধ ধন সম্পত্তিৰ গৰাকী হ'ব পাৰিব। নমস্কাৰ, মই কৃষ্ণ, আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। সংসাৰত যদি আপুনি আপোনাৰ জীৱনটো সফল কৰি তুলিব খুজিছে বা এই ভৱ সাগৰ পাৰ হ'ব খুজিছে, তেন্তে কৰ্ম কৰি যাওক। আৰু কৰ্ম কৰি যাওঁতে কেতিয়াও নাম পাহৰি নাযাব। কৰ্মৰ সময়ত কেনেকৈ নাম জপ কৰিব সেয়াও আজি আমি আপোনাক ক'ম। প্ৰথমে আপুনি যেতিয়া পুৱা শুই উঠিব, উঠিয়েই কি কৰিব? ইয়াৰ পূৰ্বে আপুনি জানিব লাগিব আমি শোৱাৰ পৰা উঠিম কেতিয়া। সূৰ্য উদয় হোৱাৰ পূৰ্বে শোৱাৰ পৰা উঠিব লাগিব। সূৰ্য উদয় হোৱাৰ পূৰ্বে যিজন শোৱাৰ পৰা উঠে, যিজনৰ ঘৰৰ মানুহ শুই উঠে, তেওঁৰ লগত বিভিন্ন চমৎকাৰ হ'ব। গুণীজনে কৈছে, যদি সূৰ্য উদয় হোৱাৰ পূৰ্বে আপোনাৰ ঘৰত ঝাৰুডাল পৰিছে, ঘৰৰ মূল দুৱাৰখন খোল খাইছে, দুৱাৰ খিৰিকী খোল খাইছে আৰু সূৰ্যৰ প্ৰথম কিৰণ আপোনাৰ ঘৰত পৰিছে, তেন্তে আপোনাৰ ঘৰত কেতিয়াও সুখ, শান্তি, সমৃদ্ধি কমি নাযায়। জীৱনত দুখ সেইজনেই পায় যিজনৰ ঘৰৰ দুৱাৰ সূৰ্য উদয় হোৱাৰ পিছতো খোল নাখায়। 7টা-8টা বাজি যায় কিন্তু শোৱাৰ পৰা নুঠে। সূৰ্য দেৱতাৰ দৰ্শন হৈ যায় অথচ ঘৰৰ দুৱাৰ খিৰিকীয়ে খোল নাখায়। কিছুমানৰতো বেলি মূৰ পায়গৈ, তাৰপিছতো শোৱাৰ পৰা নুঠে। এয়া কিন্তু আমাৰ সংস্কাৰ নহয়। সূৰ্য উদয় হোৱাৰ পূৰ্বে স্নান কৰি, গুৰু সেৱা কৰি, ভগৱানক আৰাধনা কৰি, কিছু সময় ধ্যান বা ব্যায়াম কৰি, পুৱাৰ আহাৰ লৈ যি সূৰ্যৰ প্ৰথম কিৰণ গাত লগাই ল'ব পাৰে, তেওঁৰ আয়ুস নিশ্চিতভাৱে বৃদ্ধি পায়। এয়াই আমাৰ সংস্কাৰ। খুব বেছি নোৱাৰিলেও পুৱা 5টাৰ পৰা 5:30 বিচনা এৰাৰ অভ্যাস এটা গঢ়ি তোলক। পুৱা যেতিয়া উঠিব তেতিয়া কেনেকৈ উঠিব? চকু মেলাৰ লগে লগে ৰাম নাম ল'ব, কৃষ্ণ নাম মুখেৰে উচ্চাৰণ কৰিব। হনুমানে যেতিয়া লংকালৈ গৈছিল আৰু বিভীষণৰ কুটিৰত সোমাইছিল, বিভীষণ সদায় সূৰ্য উদয় হোৱাৰ পূৰ্বে উঠিছিল। চকু মেলিয়ে তেওঁ ৰাম নাম লৈছিল। অৰ্থাৎ যেতিয়াই আপুনি শোৱাৰ পৰা উঠিব, মানে চকু মেলিব, এবাৰ ৰাম কৃষ্ণ উচ্চাৰণ কৰিব।